মানস কলিতা আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। আজি মোৰ সৈতে উপস্থিত আছে অসমৰ জনপ্ৰিয় নাগাৰা নাম পাঠিকা মৰমী শইকীয়া বাইদেউ। বলক তেওঁৰ পৰা আমি জানিব বিচাৰিম তেওঁৰ নামৰ আৰম্ভণি আৰু তেওঁৰ পৰিচয়। এয়া মৰমী বাইদেউ। নমস্কাৰ বাইদেউ, আপোনাৰ নামৰ এই যাত্ৰাটো কেনেকুৱাকৈ আৰম্ভ হ'ল? কেনেকুৱাকৈ বোলে আৰম্ভণিতে মই থিয় নাম গালোঁ, তাৰ পাছত নাগাৰা নামলৈ আহিলোঁ। নাগাৰা নাম হ'বলৈ বেছি দিন হোৱা নাই, এয়া 19ত আৰম্ভ কৰিছিলোঁ। 3 বছৰ হিচাপে 3 বছৰ, কিন্তু এনেই 4 বছৰ সোমাইছে আৰু এনেকৈ। আৰু আপোনাৰ সম্পূৰ্ণ পৰিচয়টো? মোৰ সম্পূৰ্ণ পৰিচয় বুলি ক'লে মোৰ স্বামী ঘৰৰ পৰিচয় দিব লাগিব। মোৰ ঘৰ হৈছে চিপাঝাৰ, দক্ষিণ চুবুৰী, থানা চিপাঝাৰ, পোষ্ট অফিচ চিপাঝাৰ। তুমি আহিবা ঘৰৰ পৰা, যা আহিবা। পইচা তুমি এবাৰ আমাৰ লগত উপস্থিত আছে অনিল শইকীয়াদেৱ। তেখেতে বহুতো আমাৰ পুৰস্কাৰ আৰ্জিত হৈছে আৰু এই পুৰস্কাৰ বিষয় আৰু তেওঁ এই কৃষ্টিৰ লগত কেতিয়াৰ পৰা জড়িত তাৰ বিষয়ে অকণমান আমি তেওঁৰ লগত আলোচনা কৰোঁ। আপুনি এই কৃষ্টিটোৰ লগত কেতিয়াৰ পৰা জড়িত আৰু আপুনি কিহৰ বাবে পুৰস্কাৰবোৰ পাইছিল? এই মানে জড়িত বুলি ক'লে মোৰ দেউতা আছিল খুলীয়া ভৰিয়াত এই অভিনয় কৰা ব্যক্তি আছিল। দেউতা ঠিক ঢুকোৱাৰ পিছৰ পৰাই মই খুলীয়া ভৰিয়াৰ লগত জড়িত। আৰু পুৰস্কাৰটো পালোঁ মানে সদৌখন ভিত্তিত ভাৱৰীয়া, আমাৰ দৰঙীয়া ভাৱৰীয়া বুলি কয়, ভাৱৰীয়া প্ৰতিযোগিতা পাতিছিলে। তাতে মই আমাৰ দলে অংশগ্ৰহণ কৰিছিলোঁ। তাতে মই দ্বিতীয় শ্ৰেষ্ঠ খুলীয়া হিচাপে মানে নিৰ্বাচিত হৈছিলোঁ। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ আৰু এটা আমাৰ এখেতৰ পৰিচয় আছে, তেওঁ মৰমী বাইদেউৰ হাজবেণ্ড হয়। বলক আজি মৰমী বাইদেউ আৰু তেখেতৰ এই কৃষ্টিবিলাক অকণমান আমি চাম। বলক আমি এই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। আপোনাৰ স্বামী গৃহৰ পৰিচয়ৰ কথা, কিন্তু ছোৱালী অৱস্থাত মৰমী শইকীয়া ক'ৰ জীয়াৰী আছিল সেই কথাটো আমি জানিব বিচাৰিম। এইটো কথা আচলতে বহুতে নাজানে। মোৰ ঘৰ এনেকৈ ক'ব গ'লে দৰঙতে, চিপাঝাৰতে হয়। চিপাঝাৰৰ পৰা ভিতৰত যাব লাগে, মানে মই য'ত বিয়া হৈছোঁ চিপাঝাৰ দক্ষিণ চুবুৰী হয়। তাৰ পৰা মোটামুটি আমাৰ ঘৰলৈ, মা ঘৰলৈ 8 কিলোমিটাৰমান দূৰ হ'ব। বৰাচু বা বৰচলা কয়। মোৰ ঘৰত মা, দেউতা, মাৰ নাম শ্ৰী অঞ্জলি ডেকা, দেউতাৰ নাম শ্ৰী পৰমচন্দ্ৰ ডেকা, দাদা আছে জিতুমণি ডেকা, ভণ্টি পম্পী ডেকা।
ধুনীয়াকৈ আৰু ইমান ভয়ানকভাৱে তাল ঘূৰোৱা দৃশ্যটো আমাক দেখুৱালে কিন্তু এনেকুৱা কিবা আপোনাৰ লগত অঘটন ঘটিছে নেকি যে ধৰক আপোনাৰ তালত কাৰোবাৰ লাগিছে বা আপোনাৰ তালটো ওলাই গৈছে হাতৰ পৰা তেনেকুৱা কিবা ঘটিছে নেকি তেনেকৈ ক'লে এতিয়ালৈ তেনেকুৱা হোৱা নাই কিন্তু এঠাইত পৰিছিলোঁ মই তাল ঘূৰাই থাকোঁতে তাৰমানে আঁঠুকাৰি পৰি গ'লোঁ পৰি যাওঁতে দৰ্শকৰ মাজত মই পৰাটো দেখুৱাব নোৱাৰোঁ আঁঠুকাৰিয়ে তাল বজালোঁ মানুহে ভাবিলে এইটো এওঁ চং কিন্তু ইমান হাঁহি উঠিছে শেষ হোৱাৰ পাছত মানে আমাৰ পালি ষ্টাফটোৱে গম পাইছে দৰ্শকে গম নাপালে কিন্তু সেইটো মোৰ মানে স্মৰণীয় দিন এটা হৈ আছে আৰু মই আজিও নাপাওঁ আৰু এনেকৈ জঁপিয়াই তাল মাৰোঁতে পৰি গৈছোঁ একদম এইটো কথা মনত আছে আৰু এতিয়া আমি শেষৰ ফালে আপোনাৰ পৰা এটা নামৰ কলি শুনিব বিচাৰিম নামৰ কলি কি নামৰ এয়া নাগাৰা নামৰ এটা আপুনি দি দিয়ক যিটো আমি তেনেকৈ ক'লে পটককৈ আহি নাযায় বাৰু তথাপি মই অকণমান কলিৰ দৃষ্টি এটা দিহা অকণমান গাই দিছোঁ শুনাবো পামুহুৰ বচন কোন মহাপাপী আহি কুপদৃষ্টি কৰে ভাই কোন মহাপাপী আহি কুপদৃষ্টি কৰে ভাই গণি পঢ়ি চোৱাই তীক্ষণ শুনাবো পামুহুৰ বচন আমি নতুনকৈ লোৱা নামৰ দিহা আৰু অকণ গাই দিলোঁ ধন্যবাদ আপুনি আমাক ইমানখিনিৰ ব্যস্ততাৰ মাজত এইখিনি সময় দিয়াৰ বাবে আপোনাক আমি বহুত ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ